নমস্কাৰ, মই জাহিদ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল জাহিদ ক্ৰিয়েশ্যনছলৈ। বিশেষ ক্ষেত্ৰৰ প্ৰাৰ্থীসকলৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু খবৰটো দিয়া হৈছে এডুকেশ্যনেল ভলেণ্টিয়াৰ এছ'চিয়েশ্যন অসম অৰ্থাৎ শিক্ষা স্বেচ্ছাসেৱক সেৱিকা সন্থা অসমৰ তৰফৰ পৰা এখন জাননী প্ৰকাশ কৰা হৈছে অৰ্থাৎ ইভি সন্থা। ইয়াতে কি কৈছে আপোনালোকে চাই লওক। জয় জয়তে নৱবৰ্ষ ভোগালী বিহুৰ শুভেচ্ছা গ্ৰহণ কৰিব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ইভি সন্থা অসম সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থা আৰু শিক্ষাসাৰথী শিক্ষাকৰ্মী কমিউনিটি ভলেণ্টিয়াৰ এছ'চিয়েশ্যনৰ যৌথ প্ৰচেষ্টাত অহা মাৰ্চ-এপ্ৰিলৰ মাহৰ ভিতৰত পুনৰ বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে চৰকাৰে আমাক অৱগত কৰিছে। সেয়েহে প্ৰতিজন কৰ্মীয়ে পুনৰ অধ্যয়নত ব্ৰতী হ'বলৈ সন্থাৰ ৰাজ্যিক সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। লগতে হ'বলগীয়া বিশেষ টেটত কিছুমান বিশেষ সুবিধা লোৱাৰ উদ্দেশ্যৰে আগন্তুক দিনত ল'বলগীয়া কাৰ্যসূচীসমূহত সুশৰীৰে অংশগ্ৰহণ কৰিব বুলি কামনা কৰিলোঁ। আনহাতে যোৱা ইংৰাজী 23/2/2016 তাৰিখত শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া আৰু চৰকাৰৰ প্ৰতিনিধিৰ লগত সংযোগী সন্থাৰ হোৱা বৈঠকৰ মিনিটছ কপিখনত উল্লেখ আছিল যে অসমৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাক প্ৰাথমিক শ্ৰেণীত ভৱিষ্যত শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত সৰ্বশিক্ষাৰ অধীনত সময়ে সময়ে কাম কৰাসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। বৰ্তমান অসমত নতুন শিক্ষানীতি বলৱৎ হোৱাৰ দিশে আগবাঢ়িছে আৰু চৰকাৰে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিক্ষক পদ সৃষ্টিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আমিও আঁঠুৱা চাই ঠেং মেলাৰ লেখীয়াকৈ ইভি সন্থা আৰু সংযোগী সন্থাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ লগত আমাৰ বিষয়টো বিতংকৈ আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ পৰামৰ্শ মতেই প্ৰাক প্ৰাথমিক শ্ৰেণীত শিক্ষক পদত নিযুক্তিৰ বাবে ইতিমধ্যে সন্থাৰ উদ্যোগত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। সেই অনুযায়ী নিৰ্দিষ্ট ব্যয়ৰ সৈতে তলত উল্লেখ কৰা নথি পত্ৰসমূহ ব্লক অথবা জিলা সমিতিৰ সভাপতি অথবা সম্পাদকৰ হাতত জমা দিবলৈ অনুৰোধ জনালোঁ। উল্লেখ থাকে যে টেট অবিহনে চৰকাৰে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিক্ষকক পদত নিযুক্তি দিব পাৰিব আৰু তাত কোনো বয়সৰ ঊৰ্ধ্বসীমাৰ কথা নাথাকিব। আমি দিয়া ফৰ্মেটখন পূৰণ কৰি তাৰ লগত তলত উল্লেখ কৰা নথি পত্ৰসমূহৰ স্বপ্ৰমাণিত ফটোকপি গাঁঠি দিব লাগিব। গতিকে আপোনালোকক ইয়াতে কিছুমান ডকুমেণ্টছ মেনশ্যন কৰি দিছে। এইখিনি ডকুমেণ্টছ আপোনালোকে এটা ফৰ্ম দিছে, এই ফৰ্মৰ লগত আপোনালোকে দিব লাগিব। ইয়াতে আপোনালোকে চাই লওক কি কি ডকুমেণ্টছ চাইছে। ইয়াতে পেন কাৰ্ড লাগিব, তাৰপিছত আধাৰ কাৰ্ড 2 নম্বৰ, 3 নম্বৰ ভোটাৰ ID কাৰ্ড, তাৰপিছত ফাইনেল NRCত নাম থকা ফটোকপি, সৰ্বশিক্ষাৰ অধীনত কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ, বিশেষ টেটৰ এডমিট কাৰ্ড, A4 আকৃতিৰ 3খন বগা কাগজৰ তলত চহী কৰি দিব লাগিব, HSLCৰ এডমিট কাৰ্ড, তাৰপিছত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব। BAৰ মাৰ্কশ্বিট চাৰ্টিফিকেট নাথাকিলেও হ'ব, থাকিলে দি দিব। তাৰপিছত 11 নম্বৰত কৈছে DLEডৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, NC থাকিলে অকল মাৰ্কশ্বিট দিলেই হ'ব। গতিকে ইচ্ছুক ছাৰ বাইদেউসকলে ওপৰত উল্লেখ কৰা নথিপত্ৰসমূহ ব্লক বা জিলা সমিতিৰ হাতত নিৰ্দিষ্ট সময়ৰ আগত জমা দিবলৈ অনুৰোধ জনালোঁ। উল্লেখ থাকে উচ্চ ন্যায়ালয়ৰ গোচৰৰ তালিকাত নাম থকাসকলেহে ভৱিষ্যত প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব। গতিকে উচ্চ ন্যায়ালয়ৰ ওচৰত যিহেতু এইখিনি ডিটেইলছ তেওঁলোকে দাখিল কৰিব, গতিকে আপোনালোকে সকলোৱে সহযোগিতা কৰক, নিজৰ ডকুমেণ্টছখিনি ছাবমিট কৰক। আৰু ইয়াতে আপোনালোকক এটা ফৰ্মেট দি দিছে ডকুমেণ্টৰ আৰু আপোনালোকৰ নিজৰ ডিটেইলছখিনি দিয়াৰ কাৰণে। ইয়াতে চাব পাৰিছে আপোনালোকৰ চিৰিয়েল নাম্বাৰ, ইউনিক ID নাম্বাৰ, সোঁফালে ফটো দিব লাগিব এটা, তাৰপিছত 3 নম্বৰ নাম, কম্পনেণ্ট নেম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, পাৰ্মানেণ্ট এড্ৰেছ, কাষ্ট, জেণ্ডাৰ, টোটেল ৱৰ্কিং এক্সপিৰিয়েঞ্চ কিমান বছৰ আছিলে আপোনাৰ সেইখিনি। গতিকে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি তলত ছিগনেচাৰ এটা দি দিব আৰু তাতে যি ধৰণে তেওঁলোকে ডকুমেণ্ট বিচাৰিছে সেই হিচাপে আপোনালোকে তেওঁলোকক ডকুমেণ্টছখিনি এইটো ফৰ্মৰ লগত কাটি আপোনালোকে দি দিব। ফৰ্মখন ক'ত পাব? মই আপোনালোকক হোৱাটছএপ গ্ৰুপটো নহয়, মোৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি দিম। আপোনালোকে এই ফৰ্মেটটো ডাইৰেক্টলি আপোনালোকে সেই লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। চ' এইটো আছিলে আজিৰ ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। আজিৰ কাৰণে এইখিনি। বাই বাই, টেক কেয়াৰ, জয় অসম।